ডিগবৈত কংগ্ৰেছৰ খহনীয়া। ডিগবৈ কংগ্ৰেছী নেতা গৌতম ধানোৱাৰে কৰিলে কংগ্ৰেছৰ প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ। উল্লেখযোগ্য যে তেখেতে 2016 চনত ডিগবৈ সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ হৈ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। আমি তেখেতৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিলোঁ যদিও যোগাযোগ কৰিব পৰা নহ'ল। জানিবলৈ পোৱা মতে তেখেতে অতি সোনকালে এক প্ৰেছ মিট দিব আৰু কংগ্ৰেছৰ বহু নেতাৰ মুখা খুলিব। তেখেতৰ দেউতাক তথা ডিগবৈ সমষ্টিৰ পৰা 8বাৰকৈ বিধায়ক হিচাপে জয়ী হৈ অসমৰ সবাতোকৈ দীৰ্ঘকালীন বিধায়ক হিচাপে পৰিচিত প্ৰয়াত ৰামেশ্বৰ ধানোৱাৰ সন্মানত কংগ্ৰেছ নেতৃত্বই আঘাত হনাৰ বাবেই তেখেতে দল ত্যাগ কৰে বুলিও জানিবলৈ পোৱা গৈছে। তেখেতে পদত্যাগ কৰাৰ লগে লগে ডিগবৈত কংগ্ৰেছৰ বহুকেইজন মণ্ডল সভাপতিয়েও কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰে। কি ক'ব তেখেতে প্ৰেছ মিটত? আগন্তুক দিনত কি ৰূপ লয় ই হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট NAS 24/7 লাইভ।